নমস্কাৰ, সুপ্ৰভাত। সকলোকে স্বাগতম জনাইছোঁ। আন্তৰিক শুভকামনা জনাইছোঁ। লগতে দুৰ্গা পূজাৰ বাবে শুভকামনা জনাইছোঁ। মই আজি বনাম এয়া বেঙেনা এটা পুৰি লৈছোঁ, পিঁয়াজ লৈছোঁ, নহৰু, কেঁচা জলকীয়া, ধনিয়া, আৰু ইয়াতে আছে জিৰা পাউডাৰ, হালধি পাউডাৰ, কাশ্মীৰী মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ আৰু জালুকৰ গুড়ি, আৰু এয়া গৰৈ মাছ। চাই থাকিবচোন মই ৰেচিপিটো কেনেদৰে বনাওঁ। এখনত তেল দি দিছোঁ। তেলখিনি গৰম এই বেঙেনা পোৰাৰে গৰৈ মাছৰ তৰকাৰী ইমানেই সোৱাদ হয়, আপুনি লগাতকৈ অকণমান হ'লেও ভাত বেছিকৈ খাব পাৰিব। ভাজিছোঁ খুতুৰা শাক। বস্তুবোৰৰ নাম ঠাইভেদে বেলেগ বেলেগ। যিদৰে কিছুমানে বতুৱা শাক, কিছুমানে খুতুৰা শাক, আৰু কি কি নাম আছে নাজানো বাৰু। বহুতখিনি ৰঙা নকৰোঁ, এই নহৰু ইমানখিনিয়ে লৈছোঁ। নহৰুখিনি দি দিছোঁ। সঁচাকৈ আপোনালোকক মই যি ধন্যবাদ দিম। মই শৰীৰ অসুস্থ হওঁতে আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, এতিয়াও ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে। তেওঁলোকে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমানখিনি আগবাঢ়ি যাব পাৰিম নাজানো, কিন্তু আপোনালোকৰ মন চেনেহে নিশ্চয় এদিন আগবাঢ়িব হয়তো পাৰিম। কিন্তু আপোনালোকৰ সহায় সহযোগিতা এতিয়াই প্ৰয়োজন। তাৰপাছত ইয়াতে মই কৈছোঁ নহয়, গোটেইখিনি মছলা মই এনেদৰে গৰম পানীৰে গুলি লৈছোঁ। এয়া মাছখিনি এনেদৰে তেল ফুটি ওলাইছে। ধুনীয়াকৈ মাছখিনি নমাই ল'ম। এয়া তৰকাৰীখন উতলিবলৈ ধৰিছে। এয়া চাওক, বেঙেনা পুৰি গৰৈ মাছেৰে বনোৱা তৰকাৰীখন হৈ গ'ল। খুবেই সোৱাদ হয়। শ'ল মাছেৰেও খাব পাৰি, অন্য মাছেৰেও খাব পাৰি, কিন্তু শ'ল বা গৰৈ মাছেৰে বেছি সোৱাদ হয়। যিসকলে বনাই খোৱা নাই, এবাৰ নিশ্চয় খাই চাব। খুবেই সোৱাদযুক্ত, খুবেই ভাল লাগে। সেয়ে আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। কেনেকুৱা হৈছে নিশ্চয় কমেণ্টত লিখিব। ধন্যবাদ।